এটা ছাগলীৰ মূৰ আৰু ঠেং কেনেকৈ মই বনাম এই ৰেচিপিৰ দ্বাৰা দেখুওৱা হ'ব। যদি আপুনি ভাল লাগে তেন্তে ভিডিঅ'টো শেষলৈ চাব। বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ। তাৰ বাবে আমাক কি লাগিব মই দেখুৱাই যাম। তেজপাত লৈছোঁ আৰু লগতে এইখিনি লৈছোঁ জিৰা গুড়ি, ইয়াত ডালচেনি 2 পিচ আৰু লং 2টা, এয়া আদা গুড়ি, নিমখ অকণমান, সোৱাদ অনুসাৰে দি যাম পিছত লাগিলে, আৰু হালধি এচামুচ, ক'লা জিৰা এচামুচ, লগতে জলকীয়া দিলে খাবলৈ অলপ ভাল লাগে, সেইকাৰণে জলকীয়া এচামুচ, জলকীয়া খুন্দি লোৱা, লগতে সৰু পিঁয়াজ এটা, আৰু এইখিনি সৰু আলু 3টা ধুই কাটি লৈছোঁ, আৰু মটনখিনি হৈছে এইখিনি। ইয়াত আছে আধা কিলোৰ অকণমান বেছি। এয়া মই কুকাৰ বহাই দিছোঁ। দিম মই পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ, লগতে দি দিছোঁ মটনখিনিত অলৰেডি হালধি দিয়া আছিলে, মই বইল কৰি আগতে উঠাই থৈ দিছিলোঁ, সেই ভিডিঅ'ত দেখুওৱা নহ'ল। এতিয়া মই দি দিছোঁ সোৱাদ অনুসাৰে নিমখ, এয়া হালধি, এয়া গৈছে আদা, আৰু এয়া ডালচেনি আৰু লং, এয়া হৈছে জিৰা গুড়ি, এয়া হৈছে তেজপাত, মই তেলত দিয়া নাই, ইয়াতে একেলগে দি দিলোঁ, আৰু এইটো হৈছে ক'লা জিৰা, আৰু অকণমান টেষ্টি আনিবৰ কাৰণে জলকীয়া গুড়ি। গোটেইখিনি ভালদৰে মিক্স কৰি দিম। আৰু ধুই কাটি লোৱা আলু কেইডোখৰমান দি দিম, যাতে অকণমান চুপটো যাতে ডাঠ হয় তাৰ বাবে দিছোঁ। আপুনি নিদিলেও হয়, ইচ্ছা কৰিলে নিদিব পাৰে। আৰু লগতে এয়া পানী এগিলাচ দি দিছোঁ, আৰু এগিলাচ দি দিওঁ। এনেকৈ হাই ফ্লেমত মই গোটেইখিনি সিজিব দি দিম। আপুনি ইচ্ছা কৰিলে আৰু বেছিকৈ দিব পাৰে, আৰু অকণমান দিয়ে দিওঁ, মই দি দিলোঁ। তাৰপিছত কুকাৰটো চিটি বজালৈকে এতিয়া ঢাকনি বন্ধ কৰি দিম, 2টা হুইচেল মাৰালৈকে। আৰু এয়া মটন চুপ বনাইছোঁ, ৰুটিৰ লগত খাবলৈ প্ৰায় হ'ব, আৰু অকণমান বাকী। মই চুপটো অকণমান ডাঠকৈ বনাইছোঁ, আলু মিক্স কৰি গ্ৰেভি। এয়া দেখা পাইছে, এতিয়া লাইটৰ পোহৰটো কম আছিলে কাৰণে তেতিয়া দেখাৰ অসুবিধা হৈছিল, প্ৰায় হৈছে। মটন চুপ ডিনাৰ খাবলৈ সাজু হৈ গ'ল আমাৰ। এয়া ভাত,
আৰু এয়া ৰুটি আৰু এয়া মটনৰ চুপ হৈ গ'ল, খাবলৈ ৰেডি। এতিয়া আমি